হেল্ল' গাইজ, কেনে খবৰ আপোনালোকৰ? মই ভাবোঁ আপোনালোকৰ বহুত ভাল নহয় জানো? আৰু আজি কাৰ কাৰ পূজা লাগিছে বাৰু? কোনে কোনে পূজা পাতিছে মোক কমেণ্ট বক্সত জনাবচোন। সকলোৱে চাগে পূজা অৰ্চনা নকৰে, কিছুমানেতো মানে কি যেনেকৈ শংকৰীয়া থাকে, শংকৰীয়া বুলি কথা নাই, সকলোৱে পাতিব লাগে দেই। বিশ্বকৰ্মা পূজাটো পাতিব লাগে আৰু বিশেষকৈ আমি সকলোৱে এক হৈ থকাটো বিশেষ দৰকাৰ। আমি সকলোৱে হিন্দু, তো বিশ্বকৰ্মা পূজাটো পাতিব লাগে। বিশেষকৈ যাৰ গাড়ী আছে, গাড়ী থাকিলেও থাকক, নাথাকিলেও নাই, টিভি এটা থাকিলেও পাতিব লাগে। যিমান পূজা অৰ্চনা কৰিব সিমান তেতিয়াহে ধন ধান সুখ সমৃদ্ধি সকলোখিনি ঘৰত আহিব নহয় জানো? আৰু সকলোৱে সুখী থাকক, এয়াই আৰু সুখী মানে থাকিব লাগে, কাৰণ ভগৱানে যি দিছে তাক লৈ বহুত সন্তুষ্ট হ'ব লাগে। কিবা কাৰণত কিবা এটা কেতিয়াবা দুখ আহিবও পাৰে, মানুহৰ সুখ দুখৰ মাজতে জীৱনটো পাৰ হৈ যায়। গতিকে ভালে থাকক সকলোৱে, বাই।